ডিফু মেডিকেল কলেজত এইটো আমাৰ এটা ডাঙৰ অনুষ্ঠানেই হ'ব। সেইদিনাখন বহুখিনি বেলেগ বেলেগ অৰ্গেনাইজেশ্যনৰ উপৰিও আমাৰ বহুতখিনি চাৰেণ্ডাৰ যিখিনি গ্ৰুপ আছে তেওঁলোকেও মন কৰিছে যে তেওঁলোকে আহিব। আমি তেওঁলোকক কৈছোঁ সেইদিনাখন আমি গম পাম আচলতে কেনেকৈ ধৰণে হেৰি হয়। তাৰপিছত Women and Child Related Issues District Social Welfare কাৰ্বি আংলং অল চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচত তেওঁলোকে মানে এৱেৰনেছ কেম্প কৰিব, ল'ৰা ছোৱালী মাক দেউতাকক মাতি ল'ৰা ছোৱালীক মাতি তেনেধৰণৰ হ'ব। তাৰপিছত 20 তাৰিখে ক্লিনলিনেছ ড্ৰাইভ আছে ডিফু টাউনত চেম্বাৰ্ছ অফ কমাৰ্চে কৰিব। ক্লিনলিনেছ ড্ৰাইভ সেইদিনাখন আকৌ অল টি গাৰ্ডেনছতো লৈছে, সেইটো বোকাজান টি চাব ডিভিজনত পৰিব। আৰু মেডিকেল কেম্প হ'ব নম্বৰ নদী টি ষ্টেটত। আৰু এটা আছিলে নম্বৰ নদী টি ষ্টেটৰ আৰু এটা আছিলে। তাৰপিছত 21 তাৰিখে এগেইন আছাম টি টাইপ ষ্টুডেণ্ট এছ'চিয়েশ্যনে আচলতে 3টা মাৰাথন কৰি আছে। 21 তাৰিখে আৰু এটা তেওঁলোকৰ 22 তাৰিখে আছে নহয় পাষ্টৰটো, হয় তেওঁলোকে এইটো 21 তাৰিখে আকৌ তেখেতসকলে কৰিব বোকাজান স্পৰ্টছ ষ্টেচন প্লেগ্ৰাউণ্ড ষ্টাৰ্টিং পইণ্ট ভায়া বোকাজান পুলিচ ষ্টেচন টু বেক টু ষ্টাৰ্টিং পইণ্ট। 21 তাৰিখে আকৌ আমি আমাৰ ইয়াতে টাই আহোম কালচাৰেল ছ'চাইটি ইন এছ'চিয়েশ্যন উইথ টাই আহোম কালচাৰেল ছ'চাইটি আমাৰ ডিফু টাউন হলত কুইজ কম্পিটিশ্যন, গো এজ ইউ লাইক কম্পিটিশ্যন, আৰ্ট কম্পিটিশ্যন হ'ব আৰু এক্সটেম্পৰ স্পীচ কম্পিটিশ্যন হ'ব সেইদিনাখনে 2 বজাৰ পৰা। এয়া আমাৰ লেখিকা সমাৰোহে এইটো আমাৰ লগত এছ'চিয়েট হৈ এইটো কৰিব। তাৰপিছত আৰ্ট কম্পিটিশ্যন এটা আমাৰ আৰু আছে, এইটো কাৰ্বি আংলং মানটাই স্পিকিং ষ্টুডেণ্ট এছ'চিয়েশ্যনে কৰিব। এইটো হ'ব বানহীন আহোমনি গাঁও চিলনীজান বোকাজান ব্লক কাৰ্বি আংলঙত হ'ব। এই 21 তাৰিখে হ'ব। আকৌ 21ৰ পৰা 23লৈকে আপোনালোকে গম পাইছে কাৰ্বি কালচাৰেল ছ'চাইটি আৰু ৰাজীৱ ক্ৰ' তেখেতৰ নেতৃত্বত কাৰ্বি কালচাৰেল ফিল্ম ছ'চাইটি এটাও আছে, এইটো নেতৃত্বত ৰাজীৱ ক্ৰৰ নেতৃত্বত আমাৰ 15টা জেগাত মানে আমাৰ মোবাইল ষ্ট্ৰীট প্লেখন হ'ব। 15টা আমি ঠিক ধৰি দিছোঁ, কিন্তু তাতকৈ বেছিও হ'ব পাৰে। সেইখিনি মই এবাৰ কৈ যাওঁ। 21 তাৰিখে ডিফু ক্লাব, বিৰলা মাৰ্কেট, মাঞ্জা তিনিআলি, ডিফু গভৰ্ণমেণ্ট কলেজ কেম্পাছ, তাৰালাংছ গেট। আৰু 22 তাৰিখে আছে ডিলাই তিনিআলি, শান্তিপুৰ চাৰিআলি, চিলনীজান লাহৰীজান চাৰিআলি, বোকাজান মাৰ্কেট। আৰু কাছা ষ্টেডিয়ামৰ পৰা আৰম্ভ হৈ ৰাতিপুৱা 8:30 বজাৰ পৰা। আমাৰ আজি প্ৰথম প্ৰগ্ৰেমটো আজি হৈয়ে গৈছে। 19 তাৰিখে এছে কম্পিটিশ্যন অল স্কুলছ এণ্ড কলেজেছ। আমি এতিয়া অলমষ্ট 90,000 আমি লিফলেট যিটো আমি গভৰ্ণমেণ্টৰ পৰা পাইছিলোঁ এছে লিখা পত্ৰখন, সেইখন আমি স্কুল কলেজ আৰু হেৰিৰ মাজত বিলাইছোঁ। তাৰ উপৰি আমি 1,32,000 পাইছিলোঁ গোটেই ডিষ্ট্ৰিক্টখনৰ কাৰণে। বাকীখিনি আমি বাকী ৰেচপেক্টিভ ডিপাৰ্টমেণ্টছ আৰু পাব্লিকৰ মাজত বিলোৱা হৈছে। আৰু এই এছে কম্পিটিশ্যন হ'ব 19 তাৰিখে, তাৰমানে অহা কাইলৈ। এছে কম্পিটিশ্যন হোৱাৰ পিছত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তেওঁলোকে নিজে ডিচিশ্যন ল'ব। সেইটো এৱাৰ্ড এটা তেওঁলোকৰ স্কুল লেভেলত দিয়া হ'ব। আৰু এখন আমাৰ ফাইনেল ডিষ্ট্ৰিক্ট কমিটি আছে, যোনে আকৌ ডিষ্ট্ৰিক্ট লেভেলত তেনেকৈ বেলেগ বেলেগ কেটেগৰীত ধৰক প্ৰাইমেৰী, আপাৰ প্ৰাইমেৰী, হাইস্কুল এণ্ড হায়াৰ ছেকেণ্ডেৰী সেনেকুৱা কেটেগৰীত আমাৰ এছে কম্পিটিশ্যনৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। আৰু মেইন প্ৰগ্ৰেমৰ দিনাখন আমি সেই এছে কম্পিটিশ্যনৰ প্ৰাইজখিনি আমি তাতে দিয়াৰ ব্যৱস্থা কৰিছোঁ। তাৰপিছত আমাৰ আছে 20 তাৰিখৰ পৰা আমাৰ বিভিন্ন ছ'চিয়েল ৱৰ্ক প্ৰগ্ৰেম আছে। তাৰ মাজত আমাৰ প্ৰথমতে কম মই মাৰাথন ৰেচ আছে আছাম টি ট্ৰাইব ষ্টুডেণ্ট এছ'চিয়েশ্যন, তেওঁলোকে শান্তিপুৰ প্লেগ্ৰাউণ্ড ভায়া চিলনীজান চাৰ্কুল অফিচ টু চিলনীজান মাৰ্কেট দুৰ্গা মন্দিৰ 6 বজাত আৰম্ভ হ'ব। এইটো বোকাজান চাব ডিভিজনত পৰিছে। তাৰপিছত টি প্লান্টেশ্যন ড্ৰাইভ আছে, এডুকেশ্যন ইনষ্টিটিউশ্যনছ এণ্ড গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ অফ ডিফু এণ্ড গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ অফ ধনচিৰি, ডিফু টাউন এৰিয়াজ এণ্ড তামোলবাৰী DCRF। এইটো 8টা বজাৰ পৰা আছে 20 তাৰিখে। এৱেৰনেছ মিটিং অন স্বচ্ছতা এণ্ড ক্লিনলিনেছ ড্ৰাইভ, এইটো PHE ডিপাৰ্টমেণ্টে কৰি আছে। হাওৰাঘাট বজাৰ, বকলীয়া বজাৰ, চেণ্টাৰ বজাৰ, ডকমকা বজাৰ, লাংহিং বজাৰ, কঁঠালগুৰি এণ্ড ফুলনি বজাৰ। এইটো হ'ব 20 তাৰিখে। 20 তাৰিখে আৰু আমাৰ এটা খুব ইম্পৰ্টেণ্ট আছে, সেইটো হ'ল ভলুণ্টাৰী ব্লাড ডনেশ্যন কেম্প। এইটো ডিফু মেডিকেল কলেজত হ'ব আৰু চাইমেলটেনিয়াছ বোকাজান টাউনতো হ'ব। হিন্দু জাগৰণ মঞ্চে এইটো অৰ্গেনাইজ কৰিছে এট প্ৰণৱ জুবিলি কলেজ, ঘাট বজাৰ, চেণ্টাৰ বজাৰ এণ্ড ফুলনি চক। এনেকৈ আমাৰ এই 3 দিনে এই নাটকখন হ'ব।
আচ্ছা ঠিক এইটো চাই দিবা নে প্ৰথমতে কৈছিলে যে বিপিনৰ পৰা কৰি আহিম বুলি কৈছিলে হয় সেইটো আছিলে ঠিক আছে এইটো আমি কনফাৰ্ম কৰি ল'ম ইফাল সিফাল কৰি দিলেই হ'ল আৰু এই 3 দিনেই চলিব ইফাল সিফাল কৰি দিলে হ'ল আকৌ সেই 22 তাৰিখে আকৌ মাৰাথন ৰেচটো আছে আটাচাৰ আসাম টি টাইপ ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ বগিজান প্লেগ্ৰাউণ্ড ভায়া নিউ মাৰ্কেট তিহাৰী বস্তি টু ষ্টাৰ্টিং বেক টু ষ্টাৰ্টিং পইণ্ট 22 তাৰিখে এৱেৰনেছ প্ৰগ্ৰেম অন বীৰ লাচিত বৰফুকন আসাম ইউনিভাৰ্চিটি কেম্পাছত হ'ব ডিফু কেম্পাছত হ'ব 11 বজাৰ পৰা চেমিনাৰ অন লাচিত বৰফুকন হ'ব ফাৰ্মাৰ্ছ গ্ৰোথ চেণ্টাৰত 10 বজাৰ পৰা হ'ব ডিফু গভৰ্ণমেণ্ট কলেজ কনভেনৰ ইয়াৰ তাৰ লগত আমাৰ অসম সাহিত্য সভা বড়ো সাহিত্য সভা কাৰ্বি লামনেট MA তিৱা মন্থন টাই ডিমাচা সাহিত্য সভা ইয়াৰ লগত জড়িত আছে ট্ৰেডিশ্যনেল স্পৰ্টছ হ'ব লাংহিঙত ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰে এইটো অৰ্গেনাইজ কৰিছে আমাৰ এছ'চিয়েশ্যনে তাত গৰৈমাৰী ষ্টেডিয়াম লাংহিং কৰি ল'ব সেইটো আমি ঠিক এইখনত নাহিলে আগতে হেৰি হৈ গ'ল সেইটো বজাৰ কমিটিয়ে কৰিব আৰু যোনটো 20 তাৰিখে কৰিব সেইটো চেম্বাৰ্ছ অফ কমাৰ্চে কৰিব আগতে মানে এদিনতে আছিলে এতিয়া মানে তেওঁলোকেও কৈছে যে বেলেগ বেলেগ দিনত কৰিম গতিকে এই অলপ আগতেহে ডিচিশ্যনটো হৈছে 23 তাৰিখলৈ বজাৰ কমিটিটো নিয়া হৈছে সেইটো আপোনালোকে অকণমান নোট ডাউন কৰি ল'ব কি হয় ৰাজীৱ কাৰ্বি কালচাৰেল ফিল্ম ছ'চাইটি আৰু কাৰ্বি কালচাৰেল ছ'চাইটি দুইটা সহযোগত আৰু 24 তাৰিখে আমাৰ মেইন 24 তাৰিখে এতিয়া আমাৰ ষ্টেচু আনভেইলিং অফ ষ্টেচু আছে হেৰিত টাই আহোম কালচাৰেল ছ'চাইটিত তাতে তেখেতসকলৰ আৰু বেলেগ কিতাপ উন্মোচনী প্ৰগ্ৰেমো আছে ষ্টেচুটোত আমি ষ্টেচুটো বনোৱাখিনি আমি কণ্ট্ৰিবিউট কৰিছোঁ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পিনৰ পৰা ষ্টেচুৰ হেৰিটো আমি সেইটো প্ৰগ্ৰেমত সেই 24 তাৰিখৰ দিনা থাকিম আগতে আছিল কি 24 তাৰিখে সেইটো ষ্টেচু উন্মোচন কৰাৰ পিছত আমি মেইন প্ৰগ্ৰেমলৈ গ'লোগৈহেঁতেন এতিয়া হ'ল কি মেইন প্ৰগ্ৰেমটো আমাৰ এইটোৱে এটা হেৰি যে মেইন প্ৰগ্ৰেমটো এতিয়া আমাৰ ডিফু টাউন হলত 25 তাৰিখে হ'ব এইটো এটা চিঠি লিখিব লাগিব এইটো প্ৰথমতে 10 বজাৰ পৰা 12 বজালৈ আমি লাইভ কৰিব লাগিব গতিকে আমি সময়টো অকণমান আগবঢ়াই দিছোঁ ৰাইজ আহা অন্ততঃ 9:30ত সকলো 9টা বজাত দিছোঁ 9:30ত আহি গ'লে আমি প্ৰথমতে আৰম্ভ কৰি পেলাই আমি প্ৰথমতে লাইভ কৰিম তাৰপিছত বাকী আমাৰ যে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন থাকিব বা আমাৰ বিশিষ্ট বক্তা আৰু মুখ্য অতিথিয়ে ভাষণ দিব সেইখিনি পিছত থাকিব তেনেকৈ এই ধৰণে আমি কৰা গৈছে আপোনালোকক কিবা আছে যদি সুধিব পাৰে হয়